লগত মই ফটো মাৰি দিছোঁ জোৰ জবৰদস্ত জোৰে নোৱাৰিছে নিকি 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 দাঁতটা উলিয়াই হাঁহিছে হাঁহিছে কেনেকৈ হাঁহ ঠিক আছে জোৰ জোৰ হাঁহিছে বিয়া খাবলৈ ওলালোঁ দেই ধুনু ওলালে ময়ো ওলালোঁ গৈ থাকোঁ দেই এতিয়া বিয়া খাবলৈ মায়ে উঠা আকৌ গেট মেলিব গেট মেলিবলৈ গৈছে তো এইটো গিফ্ট লৈ ল'লোঁ প্ৰায়ভাগ এতিয়া যাম তিতাবৰলৈ বিয়া পালোহি এয়া কইনা কইনা কেনেকুৱা খবৰ ভালনে ভালে আছে এয়া কইনা আমাৰ দেই একদম ধুনীয়াকৈ ওলাইছে কইনা এতিয়া আহি পালোহি ভনী ঘৰত মানে তাহাঁতি অকণ মেকআপ চেকআপ কৰি ৰেডি হৈ ল'ব উঠটো মানে একদম বাটৰ ছোৱালীকে ৰঙা ইমান দেখিছে জেগাটো কি ঘঁহিলোঁ আকৌ কেমেৰাটোত বগা লাগিছে গ্লাছখনত আকৌ কোলা কোলা লাগিছে গ্লাছত কোলা লাগিছে সেয়া কোন নাৰা শুই আছিলে মনে মনে মই ভিডিঅ' কৰিলোঁ এতিয়া হাঁহ পাইছে যদি কোন মামা কোন মামা কোন নায়া মামা হয়নে মামা হয়নে কোন ফুপু যাবা নি নায়া ফুপু যাবা নি ফুপু যাব নায়া হয়নে হয়নে নহয় নায়া উঠি গ'ল দেই আৰু এক কি কইনা এয়া এয়া ওলালে নাইৰাৰ লগত মই আহিলোঁ দেই হয়নে নাইৰা আমি ক'ত যাম এতিয়া ক'ত যাম কোনফালে এই পিনে ফুপু যাম হয় নহয় আহি গ'লোঁ বিয়া ভিতৰলৈ সোমাই পেলাই তিতাবৰ গুড্ডু বিবাহ হ'ল অথনিৰ পৰা আপোনাক দেখুৱাই আছিলোঁ যে আহি আলকে পালোহি এয়া কইনাৰ ভিনীয়েক হয়নে নহয় ভিনী হয় নহয় ভিন্দি হয় কেনেকুৱা চলিছে চলি আছে এয়া কইনাৰ ভিনীয়েকক লগ পাই গ'লোঁ আমাৰ এতিয়া খানা পিনা চব এওঁৰ ওপৰত দায়িত্ব মাটি ভাত নকৰে নাযাওঁ এয়া কইনা তাৰপিছত কইনা ভনীজনী ডাঙৰকৈ চালামলৈ কোনটা দিছোঁ দেই চব অকণ লৈ ল'লোঁ আহিলোঁ যেতিয়া তিতাবৰৰ গুড্ডু বিবাহ হলটোৰ কি ফেচিলিটি আছে কটেজ কেনেকুৱা আছে কেনেকুৱা ধৰণৰ হয় তাক অকণ আপোনালোকক দেখুৱাই লওঁ এনেকুৱা কটেজ আছে চব ধুনীয়াকৈ এনেকুৱা কটেজ আছে আৰু এখন লুকিং গ্লাছো এনেকৈ দি দিছে এনেকুৱা কটেজ 3টা আছে এইটো এটা আৰু আগলৈ এটা আছে সেইফালে লেট্ৰিন বাথৰুমবোৰ আছে এইটো এটা দেখিছে ইয়াতে প্ৰেজেণ্ট চেজেণ্টবোৰ ৰাখিছে এনেকৈ তাৰমানে ইয়াত ফেচিলিটি মানে বঢ়িয়া দিছে বৰ ধুনীয়া দেই গুড্ডু হলটো কৈছিলে এয়া কইনাৰ মাক কামত লাগি আছে এয়া অকণমান মানে তেওঁলোক দেখুৱাই দিছোঁ চিনাকি কৰি লৈছোঁ আৰু কইনাৰ মাকক ইমান ধুনীয়া ইয়াত এইটো যে বিবাহ ভৱনটো এই প্ৰথম পাইছোঁ মই ভাল লাগিছে অঁ বিৰাট ধুনীয়া আহল বহল ফেচিলিটিও আছে এইটো খানাৰ যিটো ছিষ্টেম ইয়াত কিমান ধুনীয়াকৈ দিছে আৰু এইফালে কাৰিকৰ হলটো দিছে কিমান আহল বহল সঁচাকৈ ভাল লাগিছে আৰু এইফালেও এটা ধুনীয়াকৈ টয়লেট আছে গা চা ধুব পাৰে লেডিজ আৰু জেণ্টছৰ দুটা বেলেগকৈ আছে ভাল লাগিছে দেই আৰু এই চাইডে অকণমান হাত চাত ধোৱাত বেচিনবোৰ আছে যথেষ্ট ধুনীয়া এইটো গুড্ডু বিবাহ ভৱনটো একচুৱেলি গুড্ডু চিনেমা হল আছিলে এইটো কিতাপৰ এটা এইটো পুনৰ চিনেমা হলবোৰ যেতিয়া বন্ধ হৈ গ'ল তেতিয়া মানে এইটো বন্ধ কৰি দিলে আৰু লগতে সেইটো গুদাম কৰি দিলে আৰু কিনাৰত যি বাকীখিনি ঠাই আছিলে সেইটো মানে বিবাহ ভৱনলৈ পৰিণত কৰি দিলে বহুতেই ধুনীয়া হয় সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো মই আকৌ এবাৰ মই 360ত দেখাইছোঁ এংগেলত চোৱা কিমান ধুনীয়া এইফালে আপুনি এণ্ট্ৰি কৰিলে এইফালে গাড়ী মটৰ থ'ব পাৰিলে আৰু ভিতৰ ফালে এইটো চাওক কিমান ডাঙৰ স্পেচ ইয়াতে পেণ্ডেল বিয়া কইনা চইনা বহা ছিষ্টেম দিয়ে এইফালে খোৱা বোৱাবিলাক হয় আৰু এইফালে কটেজবিলাক আছে বহুত ধুনীয়া স্পেচ আছে সম্পূৰ্ণকৈ আপোনালোকক এবাৰ দেখাই দিলোঁ এটা ভাল লগা কথা এটা গম পালোঁ
এই গুড্ডু যিটো হল আছিলে সেই হলটোৰ মালিকক লগ পালোঁ, স্বত্বাধিকাৰীক লগ পালোঁ। তেখেত অসমীয়া মানুহ হয়। মই ভাবিছিলোঁ ইমান ডাঙৰ প্ৰপাৰ্টি, ইমান ডাঙৰ এৰিয়া, ইমান ধুনীয়াকৈ বিবাহ ভৱনৰ জেগা আছে, নিশ্চয় মাৰোৱাৰী মানুহে হ'ব, কাৰণ জেনুইন মাৰোৱাৰী মানুহে থাকে। কিন্তু তেওঁৰ লগত চিনাকি হ'লেও ভাল লাগিলে। তেওঁ মানে ভিডিঅ'টোত আহিব মন নকৰিলে কাৰণে তেওঁ ভিডিঅ'টো নল'লোঁ। এইটো তেওঁৰ মানে মালিকজন অসমীয়া মানুহ হয়, ধুৱলি হয়। সেই কথাটো শুনি খুবেই ভাল লাগিলে, যেন এজন অসমীয়া মানুহৰ ইমান ধুনীয়াকৈ প্ৰপাৰ্টিত ইমান ধুনীয়াকৈ বিবাহ ভৱন এটা তেওঁ ৰাখিছে আৰু প্লেনিং আছে। এইখন ফাৰ্ষ্ট, তাৰমানে তেওঁ কোৱা মতে আমাৰ যিখন বিয়া খাব আহিছোঁ এইখনেই ফাৰ্ষ্ট ইয়াত হৈছে মানে। সেইকাৰণে সম্পূৰ্ণ ইয়াৰ কাম বহুত কৰিবলৈ বাকী আছে। এইবোৰ মানে গছপুলি ৰুব এইডোখৰ জেগা ৰাখিছে আৰু মানে ডেক'ৰেশ্যনৰ কাৰণে বহুত মানে প্লেনিং আছে কৈছে তেওঁ। সেইকাৰণে ভাল লাগিছে যে এজন অসমীয়াৰ ইমান ধুনীয়াকৈ এটা প্লেনিং কৰি পেলাই এইডোখৰ মানে ৰাখিছে এইটো বিবাহ ভৱনটো, সেইটো কাৰণে ভাল লাগিলে। লাহে লাহে সন্ধিয়া হৈ অহাৰ লগে লগে ইয়াৰ লুকটো চাওক কিমান ধুনীয়া লাগিছে। ইয়াৰ ভিতৰত যিটো টেণ্ট দিছে তাৰ ডেক'ৰেশ্যনটো লাইটিঙত অকণ বেলেগ হৈ যায়তো, মই সেইটো আপোনালোকক দেখুৱাইছোঁ। এয়া চাই আছে দেই। এয়া ইমকা ছোৱালী ইমান ডাঙৰ হ'ল দেখিছে, এইজনী ইমকা ছোৱালী। কিহত পঢ়িছা? মই এবাৰ মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। হয় নি? অঁ, তাই এবাৰ তুলিছে আৰু এবাৰ মই তুলিছোঁ। আৰু তাত ৰিক্সা এখন আছিলে, মোৰ মনত আছে। ৰিক্সাখনত তোমাক উঠিব লাগে। তাৰপৰা বায়ে মানে এবাৰ তুলিছে, দাঙিছে, তুমি বহুত শকত আৰু গধুৰ আছিলা। তাৰপিছত মই গ'লে পৰা নাই গৈছে। পুৰণা কথা তাৰমানে। এই শকত আছিলে তেতিয়া টুকুৰটাকে খোজকাঢ়িছে আৰু পুৰণা কথা এটা আলোচনা কৰি আছে ভনীয়ে। তাইক মই চিনি পোৱা। তাৰ ফটো মাৰিবলৈ মাকে ক'লাৰ লগত মই ফটো মাৰি দিছোঁ। জোৰ জবৰদস্ত জোৰে নোৱাৰিছে যদিও নিকি 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 দাঁতকেইটা উলিয়াই হাঁহিছে। হাঁহি দিয়া কেনেকৈ হাঁহ ঠিক আছে, জোৰ জবৰদস্ত হাঁহিছে চা, সেই দেখিছে নাই? আজিকালি ছোৱালীহে দেখিছা কি মৰম, ষ্টাইল ভালকৈ শিকি ল'লে। কইনাৰ লগত ফটো মাৰিবলৈ লাজ পায়, ফটো এটা লৈ লৈছোঁ, ভিডিঅ' এটাকে লৈ লৈছোঁ, ফটোহে মাৰিব লাজ পায়। বিয়াবিলাক খাই পেলাই কাক কাক লগ পালে ঠিকানা নাই। আজি ঘপককৈ পাই গ'লোঁ আকৌ ৰৌচানাত। এইয়া ৰৌচানাত। কি খবৰ আপোনালোকৰ? মোৰ ভালে বাৰু, আমি বিয়া খাই আছোঁ এতিয়া। কেনেকুৱা লাগিছে বিয়া খাই? আমাৰ ভণ্টিক সঁচাকৈ চায়ো ভাল লাগে, লগ পালে মানে সঁচাকৈ বিৰাট ভাল লাগে। আজি লগ পালেও বহুত ভাল লাগিছে। আৰু এয়া তুমি ৰৌচনা মাকক মাতিলানে? এয়া খুৰীক, এয়া ৰৌচনা মা। আমাক ধুনীয়া লাগিছে নে? কমতে ভাল লাগে। ভালে আছে নে? আছে। কথা পতা বৌয়ে লাজ কৰে অলপমান। বৌয়ে মানে মোক কৈছে মই ফটো মাৰি লাজ পাওঁ, ফটো মাৰি লাজ পাই কাৰণে ভিডিঅ'ই লৈ লৈছোঁ আৰু ফটোহে মাৰি। কি হয় বৌ? মোৰ টেবলেট দি দিছে নি? মোৰ বোলো পেচেণ্টবোৰ লৈ আহি আছে নেকি? মোৰ টেবলেট দিছে সঁচাকৈ নি? পাৰে টেবলেট সঁচাকৈ দিছে নি? টেবলেট সঁচাকৈ দিছে নি? হা দিছে বুলি কৈছে? তোৰ আইনে জানে সঁচাকৈ দিছে। এয়া বাবুলিকা, এয়া বৌ ভুটুকা, আৰু এয়া আমাৰ বাবুলিকা ল'ৰাটো, আৰু এয়া বৰমা। বৰমা গাটো ভালে আছে? হাতী কি হ'ল? হাতীয়ে পাইছিলে? অঁ শিবু, হাতীৰ পৰা বাচি দিয়ে জানানে? কি কৰি আছে? পই নাই এইবোৰ খেলিছে নি? বুজিছা, দৌৰা দৌৰি সিহঁতৰ নাচি। এটা কথা কচোন, তই মই আসনখন লৈ আছোঁ, মোতকৈ পিছত ই চুপে লৈছিলে, চুপে লৈছে নে? ই কেনেকৈ আগে পাই ৰাহু নহয়, কি দেখিছে? কথা খাই থাকিলে খানা খাব নাপায়। কি ভোজৰ আগ মেলৰ পাছ? ভোজৰ আগ মেলৰ পাছ। দেখিছা, কথাটো সঁচা। আমি কথা পাতি থাকিলোঁ, তাৰমানে সেইকাৰণে নাপালোঁ। এই বাকী আছে নে? অকল তই প্লটলৈ গৈছিলি যে? মাল আছে নে? তই গম নাপাৱ নেকি? এইটো আকৌ প্লটলৈ গৈছিলি, এইবোৰ আছে নাই? খালোঁ বোলো, ভাল লাগিলে। কইনাৰ বায়েক চিনাকি কৰিছোঁ আপোনালোকক। এয়া ইমান ধুনীয়াকৈ বিয়া পাতিছে। এইখন মানে ধুনীয়াকৈ নতুন এইটো বিবাহ ভৱন, গুড্ডু বিবাহ ভৱনত প্ৰথম নগৰ বিয়াখন ইয়াত পাতিছে ন, প্ৰথম হৈছে। ভাল লাগিলে আহি পেলাই, ইয়াত চিনাকি কৰি দিলোঁ। থেংক ইউ, আহিছোঁ বাৰু দেই। তো এইটোৱে আছিলে ভিডিঅ' এখন বিয়াৰ সৰু সুৰাকৈ দেখাব চেষ্টা কৰিলোঁ। তো আজি ৰাখিছোঁ, বাই বাই, এনজয় আই অসম।